হে আপোনালোকৰ আমাৰ ভিডিঅ' বিলাক চাই ভাল লাগছি চেনেলটো সাবস্ক্ৰাইব অতি সোনকালে কৰি লওক আৰু ঘণ্টা বটনটো টিপি দিব এই কৃষ্ণমন্দিৰ যাবনে নাই মিটিঙত সি ক'ত যাব নাযায় সি পগলা আহিবি ন অৰ্ধাংগিনীৰ নামত নাযায় সি তাৰ মোচানে কয় যাই চাব আচোন চচোন সুধি আহ আগবাঢ়ি যাব এনে ঐ কৃষ্ণমন্দিৰা কৃষ্ণমন্দিৰা ঐ কৃষ্ণমন্দিৰা কি বা দাদা হেৰি কি বুলি কয় আমাৰ এই তাৰমানে ৰঙালী বিহু ফাংচনত মিটিং এখন আছিল গধূলি যে মিটিঙত যাব পাৰিবি নে যাব ডাঙৰকেইটাক আমি কৈছোঁহে তই উপস্থিত থাকিলে ভাল লাগিল হয় খৰগেইটা হেৰি এনেকৈ কৈছোঁ তেতিয়া মানুহক তই যাবি আৰু তই গম পোৱা নাই গম পাইছোঁ এইটো কি বা কৰে ৰাইজক আমি মিটিংখন দি কৰি লওঁ বাৰু মিটিংখন কি হ'ব তেওঁ যাবচোন আগপাক আমি তাৰমানে মিটিংখন হেৰি 8:30 বজাত দিছোঁ আপোনাৰ যাব পাৰিব সেন্দকে পাত কৰিছে আৰু যাব পাৰি বোলে দেখোন যাব পাৰি মানে তাকেইতো আমি 8:30 দিছোঁ যাব পাৰিব দুটা টাইম আছে নহয় নাই 8:30 কি বাৰ কৰিলে ন হেৰিবাৰ শুক্ৰবাৰ ন মই নৰিম যাওঁ বা বেয়া নাপাবা মই নৰিম যাওঁ কে নৰিম কি হ'ব যাব প্ৰায়ভাগ যাব ডাঙৰকেইটাই যাব অৰ্ধাংগিনী চাব লাগিব মোক 45 লাখ টকা এটা পিয়াজ দিয়ে তুমি 8:30 মই যদি আহো তুমি তেতিয়া ক'বা অৰ্ধাংগিনী এইবিলাক তিৰি মানুহ কি চাব চিৰি তুমি কি কথা ক'বা আছো চিৰি মানুহ চিৰে তাতে চিৰিহে আকলা শ্বুটিং কাম কৰি আছে হয়তো আকলা চিৰি মানুহে তাতে এক্টিং কৰে চিৰি গুড ল'লে চিৰি তোমালোকে মিটিং কৰা বিহু পাতা যি কৰা করতে মোক ক'বা নাই যাওঁ একবাৰে যাওঁ কুকুৰ লগে দিম যাওঁ কুকুৰ লগে এইবাৰ মকুচনে পাগলা বুলি এটাতো আহি থাকোঁ মকুচলে আৰু সেইখন দোকচি না সংঘ ছোৱালীকেইটাই কিমান কাম কৰিম আৰু অলপ টিভিটোকে চাওঁ ৰ'বা বাপৰে গৰমৰ অ' মা 8:30 হ'লে অৰ্ধাংগিনী যাবৰে হ'ল টিভিটো আকৌ বেয়া হৈছে অনেই হৈ নাহে দেখোন ইমান টাইম লয় সিহঁতক কৈয়ে আছোঁ টিভিটো চাৰ্জ কৰিব নুশুনে কালাৰে বেলেগ হৈ গৈছে একদম ওপৰে নীলা হালটা হৈ গৈছে বিনিময়ত কিমান মূল্য হ'ব সেয়া মোৰ অনুমান ও মা মায়ে WWE চামে WWE চাবা চাই কেইটা এপিছ'ড চাই এটা WWE আছে চামে তোৰ বাপেৰক নিউজত দেখা থাকিলেও মই চাব দিব নোৱাৰো WWE সদায় তো সেই হৈছে নেকি চামে আমি অৰ্ধাংগিনী অকণ মিলাই দিছে এতিয়া আমি অৰ্ধাংগিনী ন WWE চামে মই চুটি কাপোৰ পিন্ধা ল'ৰা ছোৱালীবিলাক কি চাই কৈ থাক বাপেকটো একো গমেই নাপায় ল'ৰা ছোৱালী এই শুনিছানে মই 3টা হুইচেল আহিলে কুকাৰটো নমাই থ'বচোন মই টিভি চাই আছো নাই নে মই যাব লাগিব আকৌ সেইখিনি আনিবলৈ আজি কিবা চাই হে মই আরে কিবা চাও দিয়ে হ'ব দে অৰ্ধাংগিনী বিহত চাবি দিয়ে চলি কিবা চাও দিয়ে জিনিস পাকা চাই এই কিবা চাও দে ব বুলি কৈছি অলপ টাইম চা চাবি দি পিছি চাবি আনচিলে ফাকে গলি চাবি কে মিনিট বইদা কে মিনিট আধা ঘন্টা বইদা জলদি মনে চাই না জিনিস পাকা চাই এই ভগৱান লাইনটো বুঢ়ো এজন অৰ্ধাংগিনী চাব নাপায় লাইনটো যা লাইন তুই চেনা যাওয়া তাই পালা হয় বা লাইন অৰ্ধাংগিনী largest living birds with long neck number মোবাইল কি আছে তই কেইটা বাজিছে যা টাইম তো কি লাগে এ নাম্বার 2 চাও head and neck are naked and body parts features father's neck কি সি মোবাইল চাইছা কি ব্যাপ দিছি আসলি কে টিউশন চাও ইবা মারিম না সাবি 3 নম্বর চাও হল কি সি কে
কি খাইছিলে কিবা হ'ল নেকি যাব দে আজি নকৰোঁ মই যাওঁ এইবিলাক থবি মই যাওঁ কৰা আহিলে যাওঁ মই হেল্ল' তই কি কৰিছা জান অলপ কথা আছিল টাইম হ'বনে না অলপমান আৰু বেছি নহয় 10 মিনিট তোমাৰ লগত কথা আছিল তুমি মোক 10 মিনিট টাইম দিব নোৱাৰা নেকি কি কৰিবা তুমি বেছি কৰি থাকিলে কি কৰিবা মোক টাইম লাগে অলপ ইম্পৰ্টেণ্ট কথা আছে মোৰ শুনাচোন সেনেকুৱা কথাটো সেইটো নহয় আৰে শুনা